আজিকালি ইমান ভাল ভাল মোবাইল আহিল, দামী দামী মোবাইল আহিল, কিন্তু ইমান দামী মোবাইলেও মানুহৰ প্ৰব্লেম হৈছে। সেইটো কি ষ্ট'ৰেজ প্ৰব্লেম। 64 GB লৈকে মোবাইলৰ ষ্ট'ৰেজ আহিল, কিন্তু 64 GBও মানুহক এতিয়ালৈকে হোৱা নাই, তাতো মানুহৰ ষ্ট'ৰেজ প্ৰব্লেম হৈছে। কাৰণ আজিকালি মোবাইলবোৰৰ কেমেৰা কোৱালিটি ইমানেই ভাল যে আপোনাৰ একপি ফটো 15 MB লৈকে আপোনাৰ একপি ফটো উঠে। লগতে DSLR ফটোৰ আছেই। সেই ফটোবোৰ ষ্ট'ৰেজ কৰিবলৈ আপুনি মোবাইলৰ মেমৰিতে ৰখাব লাগিব, মোবাইলৰ মেমৰিতে থ'ব লাগিব। যাৰ কম্পিউটাৰ আছে আপোনাৰ তেওঁলোকে কম্পিউটাৰত থ'ব, কিন্তু যাৰ কম্পিউটাৰ নাই তেওঁলোকে মোবাইলতে ৰখাব লাগিব। এতিয়া মোবাইলত ৰখালে ষ্ট'ৰেজ ফুল হ'ব। সেইবোৰ মোবাইলৰ মেমৰিত ৰখাৰ লগতে আপোনাৰ গান, ভিডিঅ', PUBG, ফ্ৰী ফায়াৰ এইবোৰ ইমান ডাঙৰ ডাঙৰ গেম আছে। এইবোৰ গেমে আপোনাৰ বহুত মেমৰি আপোনাৰ ষ্ট'ৰেজ খাই দিয়ে। লগতে আছে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, অনলাইন শ্বপিং চাইটবোৰ আছে। এই এপবোৰৰ আপডেট ইমান আহে যেনেকৈ 70-80 MB লৈকে এটা এপ হৈ যায়। আপডেট আহি থাকে, বাঢ়ি গৈ থাকে। তাৰ কাৰণে আপোনাৰ ষ্ট'ৰেজ ফুল হ'বই। মই এটা কথা ভাবিলোঁ, এই প্ৰব্লেমটোৰ পৰা সমাধান পাবৰ কাৰণে মই এটা এপ বিচাৰিলোঁ যেনেকৈ সকলোখিনি কাম সেই এটা এপতে হৈ যায়। তাৰ কাৰণে মই ভাবিলোঁ এটা উপায় বিচাৰিব লাগে, আৰু মই বিচাৰি থাকোঁতে এটা সমাধান পাই গ'লোঁ, যি নেকি আপোনালোকক অলপ হ'লেও এই প্ৰব্লেমটোৰ পৰা, ষ্ট'ৰেজৰ প্ৰব্লেমটোৰ পৰা সকাহ দিব। মই 3-4 বছৰ আগৰ পৰা এটা এপ ইউজ কৰি সকলোখিনি এপ পাব যিখিনি আপুনি দৈনন্দিন জীৱনত ইউজ কৰি থাকে বা সদায় ইউজ কৰি থাকে। যেনে ধৰক আপোনাৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, আপোনাৰ ফ্লিপকাৰ্ট হওক, এমেজন হওক, UC ব্ৰাউজাৰ, যিখিনি আপুনি ইউজ কৰি থাকে সেই এপখিনি এইখিনি সকলো ইউজ কৰিব পাৰিব। তাৰ কাৰণে আপুনি বেলেগ একো কাম কৰিব নালাগে, মাত্ৰ এটা 5 MBৰ এটা এপ ডাউনলোড কৰিলেই হৈ যাব। তেনেহ'লে বলক এই এপটোনো কি, কেনেকুৱা ধৰণৰ কাম কৰে, কিনো এপ আপোনাৰ এই এপটোৰ ভিতৰতে সোমাই আছে, তাকে জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম মহম্মদ চাইফুদ্দিন আহমেদ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চাইফুদ্দিন আহমেদলৈ। এটা এপৰ বিষয়ে কৈছোঁ যি নেকি 5 MBৰ এটা এপ হয়, আৰু সেই এপটোতে আপুনি ফেচবুকৰ পৰা ইত্যাদি কৰি ইনষ্টাগ্ৰাম, টুইটাৰ, ডাঙৰ এপ, সেই এপবোৰ এপটোতে পাই যাব। মই ভিডিঅ'টোত আপোনালোকক মই কি পাই গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টো কৰি পেলাই আপোনালোকক দেখাই দিম। মই আপোনালোকক যিটো এপৰ বিষয়ে এতিয়া ক'ব গৈছোঁ, স্মাৰ্ট কিট এপটোত আপুনি বহুত ধৰণৰ কাম কৰিব পাৰিব। দেখাই আছোঁ আপোনালোকক। প্ৰথমতে আপুনি প্লে' ষ্ট'ৰ অন কৰিব। অন কৰাৰ পিছত ইয়াত লিখিব স্মাৰ্ট কিট, মোৰ লিখাই আছে স্মাৰ্ট কিট। আপুনি লিখিলে তাৰপৰা এটা আহিব। বেছি MB এপ নহয়, মাত্ৰ 5 MB এপ হয়। আপুনি মোৰ যিহেতুকে ইনষ্টল কৰা আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি ইয়াত দেখিব, ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ আছে এপ। আপুনি এক্সট্ৰা এপ আপুনি ডাউনলোড কৰিব দৰকাৰ নাই। ইয়াত ট্ৰান্সলেটৰ, আপোনাৰ এক্সাৰচাইজ আছে, তাৰপৰা আপোনাৰ কাটাৰ আছে, কিবা আপুনি মিউজিক হ'লে কাটিব পাৰিব, এইটো কাটাৰ আছে। গান কিবা আপুনি MP3 গান আছে, আপুনি ৰিংটন কৰিব বিচাৰিছে কাটিব পাৰে, বা ভিডিঅ'ৰ পৰা আপুনি গান কাটিব বিচাৰিছে। আপুনি কম্পাছ আছে, আপুনি এক্সট্ৰাকৈ কম্পাছ ডাউনলোড কৰিব দৰকাৰ নাই। আপুনি কম্পাছ আছে, আপুনি GPS-টো অন কৰি ল'লে। অন কৰি লোৱাৰ পিছত আপুনি কম্পাছ আছে, আপুনি কোন চাইডে আছে আপুনি এইটো প্লেন জেগা ৰাখি দিব, আপোনাৰ ওলাই যাব। আপোনাৰ বিভিন্ন আপুনি দেখিছে ইয়াত ঢেৰ আছে। টাইম জোন, মেগনেটিক আছে, কাৰেঞ্চি আপুনি ব্ৰিটিছ পাউণ্ডছ আছে, কেনেডিয়ান ডলাৰ আছে, ইউৰো আছে, ইণ্ডিয়ান ৰুপিজ আছে। 3 ডটটোত আপুনি ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ছ'চিয়েল মিডিয়া এপখিনি আছে। আপোনাৰ ফেচবুক, টুইটাৰ, গুগল প্লাছ, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আছে, হোৱাটছআপ আছে, টেলিগ্ৰাম আছে, স্কাইপি আছে। এইখিনি কিমানখিনি এপ আছে, আপোনাৰ জিমেইল আছে, ছ'চিয়েল মিডিয়া যিমানখিনি এপ আছে গোটেইখিনি পাই যাব আপুনি। সকলোখিনি এপেই আছে। মই যদি আপোনালোকক প্ৰতিটো এপ খুলি দেখাবলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আপোনালোকে ডাউনলোড কৰি চাব, আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব, মই আপোনালোকক বুজাই দিম। অল ৱৰ্ল্ড নিউজ আছে, যিমানখিনি নিউজ আছে আপুনি চব চাব পাৰিব। টাইমছ আছে, ইণ্ডিয়ান টাইমছ, লগতে আছে অল শ্বপিং চাইট। যিহেতুকে ফ্লিপকাৰ্ট, এমেজন থাকোঁ, মিন্ত্ৰা, জবং শ্বপিং কৰি থাকোঁ। শ্বপিং চাইটৰ গোটেই এপখিনি আছে। এমেজন আছে, মিন্ত্ৰা, জবং, ৰেডিফ, শ্বপক্লুজ, ab.com, ফ্লিপকাৰ্ট, বেষ্ট বাই, সকলোখিনি এপ আছে। আপুনি yepme.com আছে, হোমশ্বপ 18 আছে। গোটেইলোকে ইউজ কৰি চাব পাৰে এই এপটোৰ। তেনেহ'লে আপোনালোকে দেখিলে
এই ভিডিঅ'টোত এই এপটোৱে কেনেকুৱা ধৰণৰ কাম কৰে আপুনি মাত্ৰ এই এপটো ইউজ কৰিলেই হ'ব আপোনাৰ বেলেগ এপ ইউজ কৰিব দৰকাৰেই নাই আপুনি এই এপটোৰ থ্ৰুৱে গোটেইখিনি পাব আপুনি হোৱাটছআপৰ ইত্যাদিকৈ গোটেইখিনি পাব দেখিলে এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে এই এপটোৰ বিষয়ে আগতে জানিছিলে নে মোক তলত কমেণ্ট কৰি জনাব আৰু মই এই ভিডিঅ'টোত আপোনাৰ এই এপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈও আপুনি ডাউনলোড কৰিব পাৰিব যদি আপোনাৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো ধন্যবাদ জয় আই অসম